নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মানে এটা প্ৰগ্ৰাম আছে, আমাৰ ছুপাৰভাইজাৰ বাইদেউ এটা অৰ্ডাৰ দিছে, জনভাগীদাৰী এক্টিভিটিজ বুলি এটা মানে প্ৰগ্ৰেম আছে 12 তাৰিখৰ পৰা 15 তাৰিখলৈ। সেই প্ৰগ্ৰেমটোত মানে স্থানীয় ৰাইজৰ বা অভিভাৱকৰ সহযোগ লৈ কাপোৰ কাগজ আদিয়েদি পুতলা বনাব দিব লাগে, সৰা পাত সৰা ফুল আদিয়েদি আমি কলেজ বনাব লাগে, ৰংগলী বনাব দিব লাগে। সেইবিলাক কৰি পেলাই মানে আমি সিহঁতক সাধু কথাও ক'ব লাগে, সাধু কথাৰ পৰা সিহঁতে কেনেধৰণৰ বিকাশ হৈছে, কেনেধৰণৰ জ্ঞান হৈছে, কি বুজি পাইছে, আমি এইটো সিহঁতক আমি চাব লাগে, তদাৰক কৰিব লাগে। আজি আহিছোঁ আমি আতৰা বেগম, আমাৰ পৌৰসভা ছেক্টৰ আমাৰ সহকৰ্মী আতৰা বেগমৰ কেন্দ্ৰলৈ আহিছোঁ। তাতে এক্টিভিটি কৰিম বুলি ভাবিছোঁ। কাগজ কাপোৰ বা সৰা পাত সৰা ফুল আদিৰে মানে সিহঁতক মানে কিবাকিবি বনাব শিকাম আৰু সাংখ্যিক জ্ঞানো দিব লাগিব। আমাৰ প্ৰগ্ৰেম মানে 15 তাৰিখলৈ আছে যেতিয়া প্ৰত্যেক দিনে বেলেগ বেলেগ আছে। আজি আমি স্থানীয় ৰাইজৰ লগত বা অভিভাৱকৰ লগত লগ লাগি আমি পুতলা বনাব লাগে, পাপেট বনাব লাগে, এইবোৰ বনাই আকৌ সাধু কথা কোৱাব লাগে সিহঁতক সাধু কথা ক'লে সিহঁতে কেনেধৰণে বিকাশ হৈছে, বুজি পাইছেনে নাই, কি বুজি পাইছে সাধুটো পায়, এনেধৰণৰ আমি কিবাকিবি তেওঁলোকক সুধিব লাগে, এইখিনি আমি চাব লাগে সিহঁতক। সেয়ে আমি আহিছোঁ এতিয়া আতৰা বেগমৰ কেন্দ্ৰত, কৰি আছোঁ আমি বাকীখিনি এক্টিভিটি। কি কৰাওঁ চাই থাককচোন বাৰু, কি কৰাওঁ। এতিয়া আমি সিহঁতক বাহিৰত নি পেলাই এক্টিভিটি কৰাম। সৰা পাত আৰু সৰা ফুল সিহঁতক বুটলিব দিম নিজে আনিব যেতিয়া, তাৰপাছত কিবাখিনি আমি বনাই বুলি সিহঁতক দেখাম, সিহঁতক শিকাম। চাই থাকক ভিডিঅ'টো। এতিয়া তোমালোকে সৰা পাত আৰু সৰা ফুল বিচাৰি যাব লাগিব দেই বাহিৰত। হ'ব ব'লা, সৰা পাতৰ বাহিৰত আছে নহয়, গছৰ পৰা নিচিঙিবা হা, পাত ফুল পাত ফুল একো নিচিঙিবা। চেন্দেলটো পিন্ধি লোৱা ধুনীয়াকৈ। গছৰ পৰা নিচিঙিবা দেই। এইখনতে থৈ দিয়ে ধুনীয়াকৈ। ধুনীয়াকৈ থোৱা। পাতো আছে সৰি পাতো গছৰ পৰা নিচিঙিবা দেই। এই তললৈ চোৱা, তলত পৰি আছে চোৱা, পাত আছে ফুল আছে। চেণ্ডেল থোৱা লাইন কৰি থোৱা, নিজৰ জেগাত আহা ব'লা। লাইন পাতি বহা। এইটো কি চিনি পাইছেনে? এইটো কি পাত? ফুলৰ পাত হয়নে? ৰংটো চিনি পাইছা নাই? কি ৰং এইটো? সেউজীয়া। সেউজীয়া ৰং হয়নে? এতিয়া আমি ফুল আৰু পাতেৰে আমি ৰংগলী বনাওঁ। দেই
এইটো হৈছে চৰাই হয়নে চৰাই হয়নে হয় কলা ৰং কৰি দিছোঁ হয়নে কাউৰী হয়নে নহয় কাউৰী আজি তোমালোকক আমি সাধু ক'ম দুটা এটা কাউৰী সাধু ক'ম এটা 5 আঙুলি সাধু ক'ম হয়নে এইকেইটা কি আঙুলি হয়নে এইটো কি আঙুলি এইটো কি আঙুলি এইটো কি আঙুলি এইটো কি আঙুলি অনামিকা আঙুলি এইটো কনিষ্ঠ Daddy finger, where are you? Here I am, how do you do? Ini saya mungkin? Jadi kami নিজৰ মতে বনাই লওঁ হয় নহয় আমি ইংৰাজী মানে অসমীয়াত গাম হয়নে দেউতা আঙুলি কথা মই এটা কি হৈছে হয়নে দেউতা আঙুলি ক'ত আছা মই এটা কি হৈছে কোৱা দেউতা আঙুলি কি নাম তোমাৰ বুঢ়াঙুলি মোৰ নাম জানি থৈ দিয়া মা আঙুলি ক'ত আছা মই এটা কি হৈছে কোৱা মা আঙুলি কি নাম তোমাৰ দহজনী আঙুলি মোৰ নাম জানো নাজানা দহজনী আঙুলি মোৰ নাম জানো নাজানা দাদা আঙুলি ক'ত আছা মই এটা কি হৈছে কোৱা দাদা আঙুলি কি নাম তোমাৰ প্ৰথমা আঙুলি মোৰ নাম পাহৰি নাযাবা বা আঙুলি ক'ত আছা মই এটা কি হৈছে কোৱা বা আঙুলি কি নাম তোমাৰ মই দেখিব মৰম লগা মোৰ নাম অনামিকা হাতী আঙুলি ক'ত আছা মই এটা কি হৈছে কোৱা হাতী আঙুলি কি নাম তোমাৰ নাভাবো মই নিজক শ্ৰেষ্ঠ মোৰ নাম কনিষ্ঠ ভাল লাগিছে নে গানটো ভাল লাগিছে পাঁচটা আঙুলিৰ মাজত কি হ'ল জানানে কাজিয়া হ'ল দহজনী আঙুলিয়ে কৈছে মইহে সকলোতকৈ শ্ৰেষ্ঠ মই বেষ্ট বাকী কেইটাই ক'লে কেনেকৈ তুমি বেষ্ট ক'লা এতিয়া ই কয় যে চোৱা কিবা এটা বস্তু যেতিয়া সদায় দেখাব হয় মইহে দেখাই দিওঁ সেইকাৰণে মই বেষ্ট তাৰপাছত কি ক'লে মধ্যমা আঙুলিয়ে ক'লে নহয় তোমালোকে বেষ্ট বুলি ক'লে কেনেকৈ হ'ব মইহে বেষ্ট কেইটাই কৈছে কেনেকৈ তুমি বেষ্ট ক'লা কৈছে তোমালোকে দুখী চাচোন চবচে ওখ মই হয়নে নহয় মধ্যমা আঙুলিয়ে কৈছে গোটেইকেইটা আঙুলিতকৈ ওখ মই সেইকাৰণে মই বেষ্ট সেইকাৰণে তোমালোকতকৈ মই বেষ্ট মই অনামিকা আঙুলিয়ে ক'লে নহয় তোমালোকে বেষ্ট বুলি কৈ থাকিলে নহ'ব তোমালোকে চোৱা আঙুঠি ইমান ধুনীয়াকৈ আঙুঠি এটা পিন্ধি আছে মোৰ আঙুলি দেখিছানে মইনা সদায় ফুটিব হ'লে এইটো আঙুলি দিয়ে হয়নে মই দেখিব ইমান মৰম লগা অনামিকা আঙুলি সেইকাৰণে মই বেষ্ট কনিষ্ঠ আঙুলিয়ে ক'লে নহয় তোমালোকে নিজে বেষ্ট বুলি ক'লে নহ'ব তোমালোকে প্ৰণাম কৰি চোৱাচোন এনেকৈ প্ৰণাম কৰা নমস্কাৰ প্ৰথম কোনটো আঙুলি আছে প্ৰথমতে কনিষ্ঠ আঙুলি আছে কোনটো আছে
কনিষ্ঠ সেইকাৰণে কনিষ্ঠৰ মানে মইহে বেষ্ট সদায় নমস্কাৰ কৰিলে মই আগত থাকোঁ সেইকাৰণে মই বেষ্ট তাৰপাছত বুঢ়া আঙুলিয়ে মনে মনে আছিলে বুঢ়া আঙুলিয়ে কৈছে নহয় নহয় মই যদি নাথাকোঁ তোমালোকে বস্তু এটা দাঙিব পাৰিবা জানো এনেকৈ বস্তুটো দাঙিব বুঢ়া আঙুলিটো নহ'লে আমি দাঙিব পাৰিম জানো হয় নহয় সেই বস্তুটো বুঢ়া আঙুলিটো আমি ধৰি আছোঁ কিন্তু বুঢ়া আঙুলিটো যেনেকৈ বস্তুটো তেনেকৈ পৰি যাব হয় নহয় আৰু কিবা এটা আমি ভাত খালে ভাত গৰা এনেকৈ ঠেলি দিওঁ নে নিদিওঁ কোনে ঠেলে বুঢ়া আঙুলিটো আমি ঠেলি দিওঁ হয়নে সেইকাৰণে বুঢ়া আঙুলিটোৱে কৈছে মই নহ'লে কিবা কৰিব পাৰিবা জানো বাকীকেইটাই বুজিছে তাৰমানে কি ক'ব বিচাৰিছে তুমি বেষ্ট নেকি কিন্তু বুঢ়া আঙুলিয়ে কি ক'লে জানানে বুঢ়া আঙুলিয়ে কি ক'লে জানানে নহয় মই ক'ব বিচৰা নাই মই কৈছোঁ আমি চবেই বেষ্ট হয়নে আমি গোটেই পাঁচটা আঙুলি যদি একেলগে এনেকৈ থাকোঁ তেতিয়া হয় নহয় এনেকৈ কৰি দিয়া মুঠিটো টান হৈছে নাই মুঠিটো টান হৈছে নাই হৈছে এতিয়া আঙুলি এটা উলিয়াই দিয়াৰ লগতে মুঠিটো ঢিলা হৈ যায় জনজনী আঙুলি ওলালেও ঢিলা হ'ব মধ্যমা আঙুলি ওলালেও ঢিলা হ'ব অনামিকা আঙুলি ওলালেও ঢিলা হ'ব কনিষ্ঠ আঙুলি ওলালেও ঢিলা হ'ব হয়নে যদি চব লগে ভাগে এনেকৈ তেতিয়া চবে থাকোঁ কি হ'ব মুঠি মাৰি চোৱা চবে যদি আমি মিলিজুলি থাকোঁ আমাক কোনো একো কৰিব নোৱাৰে হয়নে তেতিয়া বুঢ়া আঙুলিয়ে কৈছে তোমালোকে কাজিয়া নালাগিবা আমি চবেই বেষ্ট হয়নে আমি গোটেইকেইটা আঙুলিয়ে বেষ্ট সেইকাৰণে আমি সদায় এনেদৰে মিলিজুলি হয়নে এজনী কি কোৱাচোন কাউৰী ৰংটো কেনেকুৱা কাউৰী মাত কোনে দিব পাৰে মাত দাচোন কাউৰী কেনেকে মাতে কাউৰী কেনেকে মাতে কেনেকে কোৱা কিবা হ'লে কাউৰীয়ে গছৰ ডালত উঠি মাতি থাকে শুনিছেনে নাই কেনেকে মাতে কা কা এতিয়া আমি কাউৰী সাধু এটা কম শুনিবাহে এদিনাখন এজনী কাউৰী উৰি ফুৰিছিল এনেকৈ যেতিয়া উৰি ফুৰিছিল কাউৰীজনী খুব পানী পিয়াহ লাগিছিলে ইফালে সিফালে চাই ক'তো দেখা নাপায় পানী ক'তো দেখা নাপায় ঘপককৈ দেখিলে মানুহ এঘৰৰ চোতালত পানী আছে পানীখিনি দেখি কাউৰীজনী খুব ফূৰ্তি লাগিল কাউৰীজনী ভাবিলে মই অকণমান পানী খাই পানী পিয়াহটো পলাই ল'ব পাৰিম এনেকৈ কাউৰীজনীয়ে পাত্ৰটোত বহি ভাবিলে পানী অকণমান খাওঁ ঢুকিয়ে নাপাওঁ দেখোন মই কাউৰীজনীয়েচোন ঢুকিয়ে নাপায় কাউৰীজনী ঠোঁটটোৱেদি পানীখিনি ঢুকিয়ে নাপায় তাৰপিছত কাউৰীজনীটো বেয়া লাগিলে যা মই দেখোন পানীখিনি ঢুকিয়ে নাপাওঁ কেনেকৈ খাম এতিয়া মই পানীখিনি এনেতে কাউৰীজনীয়ে দেখিলে অলপ দূৰত কেইটামান শিলগুটি আছিল কাউৰীজনী মনত এটা বুদ্ধি আহিল কাউৰীজনীয়ে শিলবোৰ এটা এটাকৈ পাত্ৰটোত পেলাই দিলে এনেকৈ 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 কাউৰীজনীয়ে পাথৰবোৰ পাত্ৰটোত যেতিয়া পেলাই দিলে পানীখিনি ওপৰলৈ আহি গ'ল আৰু কাউৰীজনীয়ে খুব ধুনীয়াকৈ ঢুকি পালে কাউৰীজনীয়ে পানীখিনি হেঁপাহ পলুৱাই খালে খাই ফূৰ্তি লাগি মনৰ ফূৰ্তিতে আকৌ উৰি গুচি গ'ল কা 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 ইয়াৰ পৰা আমি কি শিকিলো আমি কিছুমান কাম পাৰিলে বুদ্ধি দি কৰিব পাৰো হয়নে তুমি কোৱা সাধুৰ পৰা কি বুজি পালা তোমালোকে কোৱাচোন কি বুজি পালা কৰিব পাৰি আৰু কাউৰীজনী সেইটোৱে কৰিলে হয়নে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কেনেকুৱা পালে চাই জনাব লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু আমাৰ টিকলিহঁতক দেখিছেনে নাই চৰাইটো লৈ পেলাই পানী খুৱাব লৈছে সিহঁতে আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ
পানী খাই পানী খাইছেনে? পানী খাই দিলা